আমি বিচাৰিম পামনে ট্ৰাই কৰিম কিমান ট্ৰাই কৰিব আপোনালোকে হালা এইটো আবার কেনেকা প্ৰশ্ন অস্থিৰতা বুজিছে অস্থিৰতা চাৰিওফালে অস্থিৰতা মই কি কৰিলো তুমি অস্থিৰ কাৰণে নিজৰ মোবাইলটো ভালকৈ ৰাখিব নোৱাৰিলা আৰু সমাজখন অস্থিৰ বাবে চোৰ ডকাইতবোৰ দিনে দিনে বাঢ়িবলৈ লৈছে মুঠতে অস্থিৰতা চাওক আপোনাৰ কি টেনচন আছে আপুনি আমাক কওক স্যাৰ খালিও নাহে মই মোৰ মাদাৰ ইন লৰ ওপৰত কমপ্লেইন দিবলৈ আহিছো কি কমপ্লেইন মই মানে ঘৰত ৰিল বনাও শাহু মায়ে বনাব নিদিয়ে অ হেয়া মই কৈছো নহয় অস্থিৰতা মুঠতে অস্থিৰতা এই বাইৰত যাওকচোন বাইৰত বক কি অস্থিৰতা বাইৰত বক যাওক কি হ'লনো তেখেতৰ নাজানো আপুনি আহকচোন বাইৰত আহক এৰে আপুনি কি অস্থিৰতাৰ কথা কৈ আছিল কওকচোন অস্থিৰতা এই তেওঁ যে শাহুৱেকৰ ওপৰত কমপ্লেইন কৰিবলৈ আহিছে সিও এক অস্থিৰতা মই ঘৰত বৰ হৈ থাকো সেইকাৰণে ৰিল বনাও শাহু মায়ে বনাব নিদিয়ে সেইকাৰণে মই কমপ্লেইন কৰিব আহিছো থানাত তাত আকৌ কি অস্থিৰতা শাহুমাৰ কথাটো তুমি মানি ললেই হ'ল অথবা তোমাৰ মনৰ কথাখিনি শাহুমাক বুজালেই হ'ল তাকেই নকৰি এইবোৰ কৰাটো অস্থিৰতা নহয় জানো চাওক এখেতে ঠিক কথাই কৈছে আপুনি এখেতে খোৱা খতাৰ যিকোনো একটা খৰক ঠিক আছে বাৰু মই শাহু মাক বুজাই চাম বুজিলে ঠিক আছে নহলে ময়ে বাদ দিম আৰু লাগি নাথাকো কিন্তু মই কি কৰিম মই এটা চোৰক বুজালেহে হ'ব আচলতে গোটেই সমাজখনেই অস্থিৰতা চোৰ ডকাইত নানানটা বেয়া কাম মাৰপিট হত্যা কোনেও কাৰো কথা নুশুনা নিজৰ স্বাৰ্থক লৈ প্ৰতিযোগিতা টকা ঘটাৰ নিলজ্জ দৌৰ এইবোৰ গোটেইবোৰ মিলি সমাজখন অস্থিৰ হৈ যোৱা নাই নে আপুনি ঠিক কথাই কৈছে কিন্তু এইবোৰ নাইকিয়া কেতিয়া হ'ব উত্তৰ কাৰো হাততেই নাই সকলো নিমাত আৰু নিৰুত্তৰ হয় পদুম ছাৰ ক'ত গৈছিল আছো ৰ অকমান কিবা এটা কৰি হেৰি নহয় সুস্মিতা কেনে আছে অ ঠিকে আছে কিয় সুধিলে সাধু এটা আছে ৰ বা তিনিওজনে একেলগে চুপচাপ গুচি গ'ল যে পাই সাধুটো কি তাকেই ৰ কেছ তিনিটা বা কি আছিল ঠিকেই কৈছে মানুহকেইজনে তেতিয়াহ'লে চব ফালে এটা অস্থিৰতা ঠিকেই কৈছে দাদা আচ্ছা সুস্মিতা তুমি যেতিয়া এই থানাখনত আছিলা তেতিয়া তোমাৰ মাথাত নাৰিকল পৰিছিল তুমি ডাক্তৰক দেখাইছিলা কি নাই আমাৰ মাথাত নাৰিকল পৰিছিল কমলে কৈছে আৰু তেতিয়াৰ পৰা তোমাৰ এই মাথাটোত গণ্ডগোল তাৰমানে কানেকশ্যন বিলাক কাটি যায় হলৰ হোম গাৰ্ড সমল কওক কি হ'ল কওক আমাৰ মাথাত কেতিয়া নাৰিকল পৰিছিল আমাৰ মাথা বেয়া মাজে মাজে কানেকশ্যন লুজ হৈ যায় হা হে বাইদেউ ধেমালি কৰিছো ধেমালি উপাতৰ ধেমালি আমি বাইৰ সৰু মই এখন আই সমল কমলেও মোক টুপি পিন্ধাই ঠিকেই হালা আপুনি কিয় সোমাই আহিলেনো সোমাই নাহি কলে যাম মই ঝাৰু মাৰি থকা দেখা নাই নেকি মই ঝাৰু ওপৰদি জনা নহয় ৰ'ব যথা কৰক মানে ছোৱালী মানুহ এইফালে এইখিনি নাজানে ঠিক আছে স্যার হয় স্যার আপনি টেনশন নলব আমি যাম ঠিক আছে রাখিছো ৰ'ব
কি হ'ল এই জাবৰখিনি গতাই দিম তাৰ ওপৰেদি যাব কিয় আমাৰ যে থানাৰ ৰাইজসকল এনেকে যায় না ঝাৰু মাৰা মানুহ মই আছো দিনটো মই ঝাৰু মাৰিয়ে থাকিম বেছি লেকচাৰ নামাৰিবি হা সমল ভিতৰত ইম্পৰ্টেণ্ট কথা আছে ইম্পৰ্টেণ্ট কথা আছে মোৰ লগত লাজ পালে কিবা কাম কৰি আছে নি ছাৰে দায়িত্ব এটা দিছে তাকে কৰি আছো আমাৰ হনুমানটো কেতিয়াৰ পৰা জইন কৰিব গম পায় নি কোন হনুমান লুটু হনুমান হে লুটুকন হনুমান হে নাই মই নাজানো দেই আপোনাৰ ফোন চোন নাই কৰা নেকি নাই কৰা এনে বেলেগ কাৰোবাৰ পৰা গম পাইছে নে তেৰি মই ছাৰে দিয়া কাম এটাত লাগি আছো ইম্পৰ্টেণ্ট কাম হা তোৰ এতিয়া লুটুৰ খবৰ লাগে তাৰমানে মই এতিয়া চব কাম বাদ দি লুটুৰ ইনফৰমেশ্যনত লাগি যাব লাগে হয় নাই বাৰু গুড সৰু কথা এটাত এনেকে খং কৰি থৈ গ'ল চা কাকনো সুধিম নহলে মানুহ নাই থানাখনত আজি মেডাম আহি পালে আহক আহক আপুনি একদম গেটেদি সোমাই আহক আমি আছো আহক লেডি ডাক্তৰক ফোন কৰিছিল হয় না আপুনি কেনেকা গম পালে ছাৰে ডাক্তৰজনক মোকো ফোন কৰিবলৈ কৈছিল আপুনি কি বুলি ক'লে তুমি যি বুলি ক'লা মই সেই বুলি ক'লো ছাৰে ডাইলগ লিখি দিছে আমি জাষ্ট ডেলিভাৰী কৰিছো আৰু হয় নাই বাৰু আপুনি ডক্টৰ নি হয় ডক্টৰ ৰুলি কাশ্যপ ছাৰে আপোনাক মাতি পঠাইছে হয় ছাৰতো একো বেমাৰ চেমাৰ হোৱা নাই নহয় বেলেগ কিবা কামতহে মাতিছে যাওক যাওক দাদা এই অচি ছাৰ আছেনে নাই ছাৰ নহয় আপোনালোকৰ মানে কোনোবা এজনে মোক ফোন কৰিছিল অচি ছাৰে মাতিছে বুলি আপুনি কোন মই ডক্টৰ মৃদু পৱন আপুনি ডাক্তৰ হয় বাইক লৈ আহিছে কিহৰ গাড়ী আনিম কি কথা কয় আপুনি এইটো জামানাত বাইক লৈ অহা ডক্তৰ প্ৰথম দেখিলো বাইদেউ ছাৰ যদি নাই মোক মাতি পঠাইছিল কিয় নাই ছাৰ আহিব আপুনি অলপ দেৰি ৰহকচোন চেম্বাৰত পেচেণ্ট ৰৈ আছেতো বাইদেউ আপুনি অলপ বুজাই দিয়ক অলপ ৰখিব দিয়ক এক্সকিউজ মি য়েছ একচুৱেলি মোক কাকতি বোলা এজনে ফোন কৰিছিলে কাকতিটা ভিতৰত আছে আপুনি যাওক এইফালে ন অ ঠিক আছে বাইদেউ আপুনি এইজন ডক্টৰক চিনি পায় না নাই আপুনি ডক্টৰ নহয় হয় তেনেহলে আপুনি এই ডাক্তৰক কিয় চিনি নাপায় আপুনি জানো ইণ্ডিয়াৰ চব পুলিচকে চিনি পায় আপুনি মানুহ মাৰি লাইবাই হেৰি আপুনি MBBS-টো হয় হয় তেতিয়াহ'লে গা চা বেয়া হ'লে আপোনাৰ ওচৰলৈ যাম আৰু দেই ভগৱানে নকৰক কিন্তু কিবা হ'লে আপুনি চিয়ৰ যাব পাৰিব থেংক ইউ এতিয়াৰ পৰা মোৰ গোটেই ফেমিলি আপোনাৰ কাষ্টমাৰ হৈ গ'লো আৰু কাষ্টমাৰ মানে চৰি দেই মুখেৰে পটকৈ ওলাই গ'ল বেয়া নাপাব কোনো কথা নাই আচ্ছা অচি ছাৰে মোক কিয় মাতিছিলে বাৰু আপোনাৰ লগত আলোচনা এটা আছে আচ্ছা কিহৰ আলোচনা ভালে আছে নহয় কাক সুধিছে আপোনাকে সুধিছো ভালে আপোনাৰ বেয়া দিন ষ্টাৰ্ট হ'ল আৰু কিয় হ'ল আৰু দিয়ক কিহৰ কাৰণে কৈছো আৰু নাই কিয় কৈছে আপুনি কি হ'ল ছাৰ অহা দেৰিয়ে হ'ব চাগে মই যাওঁ দিয়ক ৰ'ব আলোচনাটো কৰি যাওক আহিছে যেতিয়া নহয় মোৰ মানে কাষ্টমাৰ হৈ আছেতো কাষ্টমাৰ চৰি মানে পেচেণ্টৰ কথা কৈছো অলপ আগতে কাষ্টমাৰ বুলি কওঁতে আপুনি মোকে ভুল ধৰিছিল দেখোন নহয় মানে মুখৰ পৰা ওলাই গ'লতো আচ্ছা এটা কথা কওকচোন আপুনি ডাক্তৰ কিয় হ'ল টকা ঘটিবলৈ
মানুহক সেৱা কৰিবলৈ নহয় সেৱা কৰিবলৈকো আৰু টকা ঘটিবলৈও হয় 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 তো আপনি ডেইলি কতজন ফেশ্বন চাই 100-150 মান চাওঁ আৰু ও মাইৰে গড 100-150 জন বালাহৰি চাই ভালকৈ চাওঁ আকৌ আপনার এমনি ফিস কত 500 500 বা বেলেগ ইনকাম আপনার কি হ'ল নকয় কেলে কিয় আৰে এইবোৰ ভাজ দি নাথাকিব দেই মোৰ আগত কওক আপোনাকতো এতিয়া লুটু ছাৰে পাত্তাই নিদিয়ে কিহৰ কাৰণে সুস্মিতা বাইদেউ আহি গ'ল না তাই অহাৰ লগত কি কথা আছে চাই থাককচোন আৰু কি কি হয় এইটো কি শুনাই থৈ গ'ল বাৰু কমললে বাইদেউ থেংক ইউ আচ্ছা বাইদেউ আপনি যে ইমান টাকা ইনকাম কৰে কি কৰে কি কৰিম আৰু ঘৰ চলাওঁ আপনি এনে কোন কলেজৰ পৰা পাছ আউট গুৱাহাটী মেডিকেল কলেজৰ পৰা আৰু কোন ইয়াৰ 2011 আমাৰো ন ডাক্তৰ হ'ব খুব ইচ্ছা আছে তেতিয়াহ'লে নহ'লে কিয় আমাৰ মানে চুই দৰ কৰে চুই দৰ কৰে মানে